বাইদেউ হাই বুলি কৈ দিয়ক। বঢ়িয়া লাগিছে। আৰু লিটল ডাঙৰক এখানি ফুলাম গামোচাৰে সম্বোধন জনাব জুবিন ফেন্স ক্লাব হায়দৰাবাদৰ ফাউণ্ডাৰ বিশ্বজিৎ চুতীয়া ডাঙৰীয়া। ধন্যবাদ। ফাইনেলি গাইজ পেট্ৰল চেট্ৰল ভৰালোঁ আমি, এতিয়া যাওঁ ওলাই যাওঁ আৰু। হেল্ল' গাইজ, ৱেলকাম টু মণি প্ৰেমী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' গাইজ আজি প্ৰগ্ৰাম আছে আছাম ছ'চাইটি অফ তেলেংগানা, ইয়াতে আমাৰ বিহু বিদায়ী। চ' এতিয়া আমি ফাইনেলি ওলাই আহিলোঁ, এতিয়া আমি গৈ আছোঁ বৰ্তমান। এইটো মোৰ লগৰটো আৰু মই। চ' ফাইনেলি এয়া চা জেগাবিলাক অকণমান দেখুৱাই দিছোঁ। ফাইনেলি গৈ আছোঁ, আজি বিহু বিদায়ী আদায় হ'ব আৰু হায়দৰাবাদৰ আছাম ছ'চাইটি অফ তেলেংগানা, ইয়াত নিতুল দাদৰা আৰু দীপশিকা বৰা আহি আছে। ফাইনেলি ব্ৰ আমি দুটা গৈ আছোঁ ন ব্ৰ, কেনেকুৱা লাগিব আজি ফাংচন? তো খুবেই ভাল লাগিব, আজি চবেই আহক। আমি গৈ আছোঁ এতিয়া বৰ্তমান, আপোনালোকক দেখুৱাম লোকেশ্যনটো, আপোনালোকে চাই থাকক। ফাইনেলি গাইজ আমি গৈ আছোঁ বৰ্তমান। ফাইনেলি গাইজ আমি এতিয়া পাম আৰু অলপ পিছত 2 মিনিট। চ' এক্সাইটমেণ্ট হৈ আছোঁ মই এতিয়া কেতিয়া পাম। চ' দীপশিকা বৰা আহি আছে। চ' ভাল লাগিব আজি বিহু বিদায়ী আছাম ছ'চাইটি অফ তেলেংগানা। চ' খুবেই ভাল লাগিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। চ' গাইজ ফাইনেলি আমি পাই গ'লোঁ, এয়া চা গেটলৈ সোমাই গৈছোঁ। চ' এয়া চা এই ছাইডত বাইকটো তলঙে গ'ল এইফালে, এইটো ইয়াতে ষ্টেণ্ডটো আছে। চ' ভাল লাগিব আজি। ঐ ব্ৰ আহি পালি মানে কেনেকুৱা? চবে খুবেই ভাল। চ' আজি বহাগী বিদায়, আজি লাষ্ট লুক। আৰু ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰক। আজি ৰাতি বহাগী বিদায় ফাংচন হলখন ইয়াতে হ'ব আৰু। চ' কেনেকুৱা লাগিছে আপোনালোকে চাই পেলাই নিশ্চয় কমেণ্ট কৰিব। আৰু এয়া মোৰ লগৰকেইটা আহিছে। কেনেকুৱা লাগিছে দাদা কওক, কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে বহাগী বিদায়, কেনেকুৱা লাগিছে কৈ দিয়ক। নিকিতা কেনেকুৱা লাগিছে কৈ দিয়ক। চ' চবে আহিলে, চ' ভাল লাগিছে, আপোনালোকে চবে আহক। চ' ভাল লাগিল, মোৰ ফ্ৰেণ্ডকেইটা আহিছে চবে। চ' অলপ পিছৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ প্ৰগ্ৰাম। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু ডেক'ৰেশ্যনটো ইমানেই ধুনীয়া লাগিছে, চ' ভাল লাগিব। আমাৰ মিচিং মানুহে বেছি আহিছে নেকি গাইজ? পুৰা আছাম ছ'চাইটি অফ তেলেংগানা, ইয়াত হায়দৰাবাদতে আমাৰ বিহু বিদায়ী আজি আদায় হ'ব আৰু ন ব্ৰ? কেনেকুৱা লাগিব? মজা লাগিব ন? ভাল লাগিব ন? বহুত দিনৰ মূৰত দেখিছোঁ দেই মানুহ। ভাল লাগিব, চবেই ভাল লাগিব। চ' আমাৰ আলি আই লৃগাঙো সেনেকৈ আহি আছে, আকৌ নেক্সট বছৰত আহি আছে। চ' আপোনালোকে চবেই আহক চাবলৈ, ভাল লাগিব। Welcome to Hyderabad. So আমাৰ ভালে আছে সকলো? ভালে আছো। আৰম্ভটো দেখি গম পাইছোঁ ভালে আছে বুলি। আৰু যি কি নহওক সময় যথেষ্ট নাকৰ, গতিকে কথা কমকৈ কওঁ, গান দুটামান বেছিকৈ গাই থৈ যাব পাৰিম হয়নে? আৰু প্ৰথমে ইয়াত উপবিষ্ট সমূহ ৰাইজক আৰু উদযাপন সমিতিসমূহ সদস্যলৈ ধন্যবাদ জ্ঞাপন। বাইদেউ হাই বুলি কৈ দিয়ক। ধন্যবাদ দেই। বঢ়িয়া লাগিছে। আৰু লিটল ডাঙৰক এখানি ফুলাম গামোচাৰে সম্বোধন জনাব জুবিন ফেন্স ক্লাব হায়দৰাবাদৰ ফাউণ্ডাৰ বিশ্বজিৎ চুতীয়া ডাঙৰীয়া। ধন্যবাদ। আমাৰ দীপশিকা বৰা বাইদেউ এতিয়া গান গাব। এতিয়া সকলোৱে ধুনীয়াকৈ সহযোগ কৰিব লাগিব। দৰ্শক পৰা চাই আছে গাইছ, আপোনালোকে চাই থাকক।
অসমৰ পৰা আহি কেনেকুৱা লাগিছে হায়দৰাবাদত? ভাল লাগিছে ন? দীপশিখা বাইদেউ, বাইদেউ কেনেকুৱা লাগিছে? আমাৰ আসাম সোসাইটি অফ তেলেংগানা বিহু বিদায় কেনেকুৱা লাগিছে আপোনাৰ? বহুত ভাল লাগিছে ন? ভাল লাগিছে আমাৰ দীপশিখা বাইদেউ হোৱাৰ কাৰণে ফাইনেলি দীপশিখা বাইদেউৰ লগত কথা পাতিলোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এতিয়া বিহু প্ৰগ্ৰাম আদায় হৈ গ'ল, এতিয়া যাবগৈ আৰু দীপশিখা বাইদেউ। বাই বাই দীপশিখা বাইদেউ, বাই 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 বাই। ফাইনেলি প্ৰগ্ৰাম আদায় হৈ গ'ল গাইজ, বহাগী বিদায় আদায় হৈ গ'ল। চ' আপোনালোকে নিশ্চয় চাইছে, কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট কৰিব জনাব। আমাৰ হায়দৰাবাদৰ আসাম সোসাইটি অফ তেলেংগানা বিহু বিদায় আজি আদায় হৈ গ'ল। চ' খুবেই ভাল লাগিল। চ' দীপশিখা বাইদেউ ইহঁতে যাবগৈ আৰু এতিয়া হৈ গ'ল ফাংচন হৈ গ'ল। ভাল লাগিছে, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। দাদা যাবি আৰু বাই 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 বাই। ফাইনেলি দীপশিখা বাইদেউ গুচি গ'ল আৰু। চ' আমি এতিয়া লাষ্টত অকণমান ষ্টেজত চবেই আহি পেলাই গান লগাই এতিয়া নাচি আছোঁ। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নোহোৱাকৈ চাই দিয়ক, কিমান এনজয় কৰি আছোঁ আমাৰ লগৰবিলাকে। Thank you.
রিমোটও বহুত চাইছে কাপাই বড় টেনশন লাই মারে ভাল পাং চাই ওরে কাপান দাসি আরে ছেলেকে অকমারি মুলুকে যে অকমারি মতে সব ওসাকে ইসোজে মুলুকে সব রিমোট কিমান ভাল লাগে মানে ভাল লাগিছে বডি কইছা আমি ন ওরে কোন কোন আলি আলি মার পাতি পাতি মুলু সামনে যা মুলু বহুত ভাল লাগিছে মানে একদম মুলু খাই বহুত ভাল লাগিছে আপন দিলা সবে আহক থ্যাংক ইউ মিসিং লাগা বড় Subscribe bilang, jangan gasek, kamu gasek. Thank you. Bye bye. অসমৰ পৰা এয়া ফাংচন চালো আৰু আইটো বাট আছে তো ভালে লাগিল পিছে বৰা ৰ এয়া মোৰ লগত আহি গ'ল বাই বাই গাইজ বাই 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 ও বাই বাই এনেকুৱা ফাংচন যাবি আৰু বাই 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 বাই